বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত মোৰাজাও গাঁও পঞ্চায়তৰ সচিব শ্বৰিফুদ্দিন আৰু সভাপতি হিফজুৰ ৰহমানৰ বিৰুদ্ধে একেখন পঞ্চায়তৰ সদস্যৰ গুৰুতৰ অভিযোগ। হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত মোৰাজাও গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবে গাঁও অঞ্চলত উন্নয়ন পৰিকল্পনা প্ৰস্তুতকৰণ সমিতি গঠন লৈ পঞ্চায়তখনৰ 6জন সদস্যই নজনাকৈ নিজৰ ময়মতাৰেৰে সমিতি গঠন কৰিছে বুলি অসন্তুষ্টি প্ৰকাশ কৰে যোৱা ইংৰাজী 9/19 তাৰিখে। বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক লিখিত অভিযোগ দিয়াৰ পিছত কোনো সুফল নোপোৱাত আজি প্ৰশিক্ষণ চলি থকা বুলি শুনি সংবাদ মাধ্যমৰ যোগেদি নিজৰ অভিযোগসমূহ তুলি ধৰে। অভিযোগ কৰিছোঁ আমাৰ ছেক্ৰেটাৰীৰ ওপৰত। আমাৰ ছেক্ৰেটাৰীয়ে আমাক নজনাকৈ জিপিডিপিৰ কাম চলাই আছে। আমাক কোনো ইনফৰমেশ্যনো দিয়া নাই আৰু সিহঁতে তাৰ মন মুতাবিক কাম চলাই আছে। আমাৰ জিপিডিপি মিছন মোডৰ ৱাৰ্কিং গ্ৰুপ ঠিক নাই নহয়, ৱাৰ্ড লেভেল কমিটিৰ যিটো ট্ৰেইনিং প্ৰগ্ৰাম চলি আছে সেইটোৰ সন্দৰ্ভত আমাৰ জেনিপ জেৰি আমাৰ প্ৰিন্সিপাল ছাৰে এটা অৰ্ডাৰ দিছিল।